নমস্কাৰ, আশা কৰোঁ আপোনালোক ভালে আছে। মই ঋতুমণিয়ে আপোনালোকৰ মাজলৈ আচাৰৰ আন এটি ৰেচিপি লৈ আহিছোঁ। মই আজি বন্ধাকবি আৰু গাজৰ কিদৰে অতি সোৱাদ লগাকৈ আচাৰ বনাব পাৰে তাকে দেখুৱাম। আহকচোন মোৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমে মই এটা বন্ধাকবি লৈছোঁ, লগত লৈছোঁ এটুকুৰা আদা, এটা নহৰু আৰু গাজৰ এটা। আপোনালোকে আচাৰৰ পৰিমাণটো চাই ল'ব, নিজৰ সুবিধামতে ল'ব। ইয়াত গাজৰ নিদিয়াকৈও বনাব পাৰি। মই কিন্তু আচাৰখিনি দেখিবলৈ ধুনীয়া হোৱাৰ কাৰণে আৰু লগতে মোৰ ল'ৰা ছোৱালী দুটাই গাজৰ দিলে খুব ভাল পায় খাই, সেইকাৰণে মই গাজৰ ব্যৱহাৰ কৰোঁ। বন্ধাকবিটো মিহিকৈ কাটি লৈছোঁ। যিমানে মিহি কৰে আচাৰখিনি খাবলৈ সিমানেই সোৱাদ হয় আৰু সোনকালে শুকায়। আপোনালোকে কটাৰীয়ে নাকাটি ৰুকনিও ব্যৱহাৰ কৰিব পাৰে। এতিয়া ইয়াত মই অকণমান গৰম পানী দি দিছোঁ। এই গৰম পানী কিয় দিছোঁ জানেনে? কাৰণ আজিকালি বজাৰৰ পাচলিবিলাকত যে কি সাৰ ব্যৱহাৰ কৰে নহয়নে? আচাৰখিনি মই যিহেতু বইল নকৰাকৈ কেঁচাকৈ থ'ব লাগিব, সেইকাৰণে মই এইখিনিত অকণমান গৰম পানী দি লৈছোঁ। লগতে গাজৰখিনিও দি দিছোঁ। খুব বেছি 10 মিনিটমান এনেকৈ থৈ দিম। তাৰ পাছত ভালদৰে চেপি আন এটা গামলাত লৈ লৈছোঁ। লগতে কাটি লোৱা আদা আৰু নহৰু কেইফুটাও দি দিছোঁ। তাৰ পাছত ইয়াত মই এবাৰ নিমখ দি দিছোঁ 1.5 চামুচ, লগত দি দিছোঁ হালধিও 1 চামুচ। এইবাৰ ভালদৰে মিক্স কৰি 2 ঘণ্টামানৰ কাৰণে মই এইখিনি ঢাকি থ'ম। এয়া দেখিছেনে? 2 ঘণ্টামানৰ পাছত দেখিবলৈ এনেকুৱা হৈ গৈছে, কোমল কোমল হৈ গৈছে, দেখিছেনে? আৰু ইয়াত থকা যিখিনি এক্সট্ৰা পানী আছে সেইখিনিও মই চেপি উলিয়াই লৈছোঁ। এইখিনি এতিয়া মই ভালদৰে চেপি এখন থালত পাতলকৈ মেলি দিছোঁ। মেলি দিয়াৰ পাছত মই এইখিনি এবাৰ 4 ঘণ্টামানৰ কাৰণে ৰ'দত দিব লাগিব। ইয়াত থকা এক্সট্ৰা পানীখিনি শুকুৱালৈকেহে মই ৰ'দত দিম, বৰ বেছি কৰকৰীয়াকৈ শুকুৱাই ল'ব নালাগে। এয়া দেখিছেনে? এইখিনি 4 ঘণ্টাৰ পাছত বন্ধাকবিখিনি দেখিবলৈ এনেকুৱা হৈ গ'ল। বলক তেনেহ'লে মই এবাৰ মছলাখিনি বনাই লওঁ। মছলাৰ ভিতৰত মই লৈছোঁ 5 ফোৰণ ডাঙৰ চামুচে 2 চামুচ, বগা সৰিয়হ লৈ লৈছোঁ 1.5 চামুচ, আইজোৱাইন গুটি লৈছোঁ 1 চামুচ, চফ 1.5 চামুচ, গোটা ধনিয়া লৈছোঁ 2 চামুচ, জিৰা 1 চামুচ আৰু লগতে শুকান জলকীয়া কেইটামানো লৈ লৈছোঁ। এতিয়া এখন কেৰাহী পাতি মছলাখিনি অকণমান ভাজি ল'ম। অকল ইয়াৰ সেমেকা ভাৱটো যোৱালৈকেহে ভাজিব লাগে, বৰ বেছিকৈ ভাজি ল'ব নালাগে, নহ'লে তিতা হ'ব। এয়া মছলাখিনি মই এবাৰ আধা খুন্দা কৰি লৈছোঁ। বৰ বেছি গুড়ি কৰি ল'ব নালাগে, কাৰণ আচাৰত অকণমান গোটা হৈ থাকিলে মছলাবোৰ চুবাই খাই ভাল লাগে। ইয়াৰ পাছত এইবাৰ শুকান কেৰাহী এখন পাতি মই তাত তেল দিছোঁ আধা কাপ। আপোনালোকে আচাৰৰ পৰিমাণটো চাই তেল ব্যৱহাৰ কৰিব। পিছত প্ৰয়োজন হ'লে মই আকৌ তেল দিম, এনেদৰে গৰম কৰি ঠাণ্ডা হ'বলৈ দিম। তেলখিনি দিয়াৰ পাছত মই ইয়াত 5 ফোৰণো দি দিছোঁ। 5 ফোৰণকেইটা কেলৈ দিব লাগে জানেনে? ইয়াৰ গোন্ধটো খুব ভাল হয়, সেইকাৰণে মই ভাল হোৱাৰ কাৰণে দিছোঁ। আপোনালোকে 5 ফোৰণ নিদিয়াকৈও অকল তেলো গৰম কৰি দিব পাৰে। এতিয়া মই তেলখিনি অকণমান ঠাণ্ডা হ'বলৈ থৈ দিম। তেনেকুৱাতে এইবাৰ এটা চিচাৰ বাউলত শুকুৱাই লোৱা বন্ধাকবিখিনি ঢালি লৈছোঁ আৰু খুন্দি ৰখা মছলাখিনি ইয়াৰ ওপৰতে দি দিছোঁ। লগত দিছোঁ নিমখ 1 চামুচ, হালধি 1 চামুচ। দৰকাৰ হ'লে আপোনালোকে ইয়াত ৰং মছলাও ব্যৱহাৰ কৰিব পাৰে, মই কিন্তু ৰং মছলা নিদিওঁ। এতিয়া এইখিনি মই আকৌ শুকানে অকণমান মিহল কৰি লৈছোঁ। তাৰ পাছত এবাৰ গৰম কৰি ৰখা তেলখিনি ইয়াৰ ওপৰতে দি দিছোঁ। তেলখিনি অলপ গৰম হৈ থাকোঁতেই মই দি দিছোঁ, তেতিয়া আচাৰখিনি সোনকালে কোমল হয়। কিন্তু আচাৰখিনি আকৌ কেতিয়াও গৰমে গৰমে বটলত নভৰাব।
ঠাণ্ডা হোৱাৰ পিছতহে বটলত ভৰাব লাগে। এইখিনি এটা মই ভালদৰে আকৌ মিহল কৰি লৈছোঁ। তাৰ পাছত চেপি ৰখা ইয়াতে মই এটা কাজি নেমু ৰসকণো দি দিছোঁ। কাজি নেমুৰ ৰসটো এইকাৰণেই দিব লাগে, আচাৰকণ খাবলৈ টেঙা হয় আৰু ভিনেগাৰো কাম কৰে। আপোনালোকে যদি কাজি নেমু নাই তেনেহ'লে ভিনেগাৰো ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু আচাৰত ভিনেগাৰ ব্যৱহাৰ নকৰোঁ। এইবাৰ আকৌ মই ভালদৰে এইখিনি মিহল কৰি লৈছোঁ। এই আচাৰ যিসকলে বনোৱা নাই এবাৰ বনাই চাবচোন দেই, খাই চাবচোন কেনে লাগে জনাব। এতিয়া মই এইখিনি এটা চাফা বটলত ভৰাই ল'ম। এই আচাৰ 2 সপ্তাহমান ৰ'দত দিব লাগিব, তাৰ পাছতহে খোৱাৰ উপযোগী হয়। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু লগতে যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহোঁ, ধন্যবাদ।